হেল্ল' গাইজ, মালা বনালে মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে আকৌ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভালেই। আজি বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে মানে ব্লগ নহয়, এইটো এটা ৰেচিপিৰ ওপৰত মই আজি ভিডিঅ' লৈ আহিছোঁ। এই ৰেচিপিটো হৈছে টেঙামৰা গুটিৰে কেনেকৈ আমি জাম আৰু আচাৰ বনাব পাৰি। তাৰে ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু জাম আৰু আচাৰ কি ধৰণে বনাব পাৰে আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে নিশ্চয় গম পাব। আৰু এতিয়া মই আপোনালোকৰ আগত দেখুৱাইছোঁ কেনেকৈ গুটিখিনি গুচাই ল'ব লাগে। গুটিখিনি গুচাই লোৱাৰ পিছত মই এতিয়া দুভাগ কৰি ল'লোঁ। তাৰে এভাগ মই এতিয়া জামৰ কাৰণে এতিয়া এয়া কুকাৰত দি দিলোঁ আৰু এমগ পানী দি দিছোঁ। সৰু এপোৱা ধৰা মগ এটাৰ পানী এমগ দি দিছোঁ। দি পেলাই এতিয়া মই চিটি মাৰিবলৈ দিম। বেছি চিটি মাৰিব নালাগে, এটা চিটি মাৰিলে হৈ যাব। এটা চিটি মৰাৰ পাছতে মই এতিয়া গেছ জ্বলাই দিছোঁ। আৰু এইফালে মোৰ এতিয়া এয়া চিটি মৰা হৈ গ'ল। চিটি মাৰিলে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া ইয়াত দেখিছে মোৰ ইয়াত ধুনীয়াকৈ গোটেইখিনি সিজি গৈছে। আৰু সিজি যোৱাৰ পাছতে মই এতিয়া হাতেৰে চুই চাম বস্তুটো কেনেকৈ সিজিছে। ধুনীয়াকৈ সিজি গ'ল আৰু হাতেৰে অকণমান মোহাৰি দিম। এই হাতেৰে মোহাৰি দিলে হয়, কিন্তু বস্তুটো গৰম বেছি। ফুৱাই মই এতিয়া হাতেৰে মোহাৰি দিছোঁ গৰমে গৰমে। আৰু তাৰপিছতে মই মিক্সিত দি দিম গোটেইখিনি। মিক্সিত দিলে তেতিয়া চাকনিয়ে নাচাকিলেও হয়। আৰু আপোনালোকে মই এনেকৈ বনোৱা ধৰণে আপোনালোকে বনাই চাবচোন। বহুত অতি সহজতে আপোনালোকে বনাব পাৰিব। আৰু এতিয়া প্ৰথমৰখিনি পিছা হৈ গ'ল আৰু দ্বিতীয়খিনি মানে গোটেইখিনি একেলগতে পিচিব নোৱাৰি, সেইকাৰণে ভাগ ভাগকৈ পিচিবলগীয়া হৈছে। আৰু এতিয়া মোৰ পিছা হৈ গ'ল সম্পূৰ্ণ গোটেইখিনি। দেখিছেনে ইমান ধুনীয়াকৈ পিচ খাই গৈছে। গোটেইখিনি এনেধৰণে পিচি ল'লোঁ মিক্সিত এনেকৈ পিচি লোৱাৰ পাছত মানে চাকনিয়ে নেচাকিলেও হয়। আৰু এতিয়া মই ইয়াতে চেনি এপোৱামান চেনি মই ইয়াতে দি দিম। দেখিছে এপোৱা চেনি মই ইয়াতে দি দিম আগতীয়াকৈ। মই দি পেলাই মই ইয়াত 10-15 মিনিটমান ঢাকি ৰাখিম। আপোনালোকে যিমান সময় পাৰে 10-15 মিনিটতকৈ তলত ৰাখিব নালাগে আৰু 10 মিনিটমানৰ ওপৰতে ৰাখিব লাগে। আৰু এনেধৰণে মই গোটেইখিনি এনেকৈ মিহল কৰি মই এনেকৈ সানি মই ঢাকি থৈ দিম। আৰু ঢাকি থৈ দি পেলাই তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ। মই পিছৰ যিখিনি থৈছিলোঁ আচাৰ বনাবৰ কাৰণে সেইখিনি মই এতিয়া ৰ'দত দি দিছোঁ। ৰ'দ ওলাই আছে যিহেতুকে ৰ'দত মই শুকুৱাই দিম। আৰু এতিয়া ৰ'দত শুকাবলৈ দিছোঁ। ৰ'দটো পূৰা কাঢ়া ধুনীয়া ৰ'দ, এৰ'দ দিলেই হ'ল। ভাল যদি ৰ'দ হয় এৰ'দতে হৈ যায়। আৰু এতিয়া দেখিছেনে আমাৰ বাৰীখন। আৰু এইফালে মোৰ এতিয়া আচাৰৰ কাৰণে মছলা যোগাৰ কৰি লওঁ। মছলাখিনি মই ভাগ ভাগকৈ দেখুওৱা নাই আপোনালোকক। মই একেলগতে মই গোটেইখিনি মছলা দি মই এতিয়া ভাজি ল'ম। আৰু মছলাত মই ইয়াত দিয়া আছে জলকীয়া, জিৰা গুটি, পান মছলা, কালজিৰা, মিঠি গুটি, এইকেইটাই দিয়া আছে। আৰু বেছি মই বেলেগ অন্য মছলা লোৱা নাই। আৰু মছলাখিনি মই বেছিকৈ ভাজি নলওঁ, অলপমান ভাজিম। ইফালে মোৰ ভাজা হৈ গ'ল আৰু মই এতিয়া জামৰ কাৰণে ৰেডি কৰি লৈছোঁ জুইত বনাবলৈ। আৰু এতিয়া যিহেতুকে ঠাণ্ডাৰ দিন, গতিকে ঠাণ্ডা দিনত জুইত বনাই এনেও ভাল লাগে। সেইকাৰণে জুইতে বোলো বনাওঁ বুলি এতিয়া জুইডাল ধৰি ল'লোঁ। এইফালে মই কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হ'বলৈ দিম। আৰু এতিয়া মোৰ কেৰাহী গৰম হৈ গ'ল আৰু ইয়ালৈকে মই ঢালি দিম যিখিনি মই চেনি দি জামৰ কাৰণে ৰেডি কৰি থৈছিলোঁ। সেইখিনি মই এতিয়া ইয়াত ঢালি দিম কেৰাহীত। আৰু কেৰাহীটোত ঢালি দিয়াৰ পিছতে ইয়াত দেখিবলৈ নহ'ব, হাতেৰে লৰাই থাকিব লাগিব, নহ'লে তলত ধৰি যাব পাৰে। আৰু হাতেৰে লৰাই দিয়াৰ লগে লগে বস্তুটো যেতিয়া উতল আহিব, উতল অহাৰ লগে লগে ইয়াত ফেন উঠিব। সেইকাৰণে হেতাখন লৰাই থাকিব লাগে। আৰু এতিয়া ফেন উঠি গৈছে। ফেনখিনি দেখিছেনে আপোনালোকে? ফেনখিনি
এনেকৈ কাঢ়ি দিব লাগিব। কাঢ়ি ফেনখিনি ইয়াৰ পৰা আঁতৰাই দিব লাগিব, কাৰণ ফেনখিনি থাকিলে জামটো মানে ভাল নহয় খাবলৈ, সেইকাৰণে ফেনখিনি আঁতৰাই দিব লাগিব। আৰু এতিয়া মই যিমান ফেন ওলাইছে মই ধুনীয়াকৈ কাটি আছোঁ, ফেনখিনি হাতাৰে ধুনীয়াকৈ ইয়াৰ পৰা আঁতৰাই দিছোঁ। আপোনালোকেও এনেধৰণে ফেনখিনি কাটি দিব, যাতে জামটো পিছলৈ তেতিয়া দেখিবলৈ বেয়া নহয়। নহ'লে মানে পিছলৈ থাকি গ'লে কি হয়, জামখিনি মানে ফেনৰ টাইপৰ নিচিনা হৈ যায় আৰু দেখিবলৈ অকণমান বেয়া লাগে, খাবলৈও বেয়া পাব। সেইকাৰণে ফেনখিনি আঁতৰাই দিব লাগে। আৰু এনেধৰণে যিমান ফেন ওলায় সম্পূৰ্ণ ফেনখিনি আপোনালোকে কাটি পেলাই দিব। আৰু মই সেইকাৰণে পূৰা ফেনখিনি কাটি দিছোঁ। ফেনখিনি কাটি দিয়াৰ পাছত এতিয়া ইয়াত দেখিছেনে, মই ইয়াতে নিমখ অকণমান দি দিছোঁ, মানে সোৱাদ পাবৰ কাৰণে। নিমখ অকণ দিলে মানে টেষ্টটো অকণ বেলেগ ধৰণৰ হৈ যায়, সেইকাৰণে মই ইয়াত নিমখ অকণমান দি দিছোঁ। আৰু আপোনালোকে পাৰিলে দিবও পাৰে, নিদিবও পাৰে, সেইটো আপোনালোকৰ নিজৰ ইচ্ছাৰ কথা। আৰু এতিয়া ইয়াত দেখিছে মোৰ ইয়াত জাম মানে হওঁ নিচিনা হৈ গৈছে। কালাৰটো দেখিছেনে কেনেকুৱা হৈছে। ইয়াত কিন্তু আকৌ কালাৰ এড কৰা নাই, কিন্তু কালাৰ নিদিয়াকৈ জাম মই যিটো টেঙামৰা গুটিৰ ৰং, সেইটো ৰঙতে এইটো কালাৰ হৈ গৈছে। আৰু এতিয়া মোৰ এইখিনি চাবৰ কাৰণে হৈছেনে নাই, কেনেকৈ ব্যৱহাৰ কৰে আপোনালোকে চালে গম পাব। মই এটা বাতিত ল'ম, তো বাতিটোতে পানী অকণমান ল'ম, আৰু পানীকণ লৈ মই তাতে ইয়াৰে জাম অকণমান মই বাতিটোত দি দিম। এয়া মই দেখিছে পানীখিনিতে মই বাতিটো দি দিছোঁ, জাম অকণমান দি দিয়াৰ পাছতে দেখিব হাতৰে এনেকৈ লৰাই পেলাই চালে গম পাব, যদি পানীখিনিৰ লগত সেই বস্তুখিনি জামখিনি মিহল হৈ গৈছে তেতিয়াহ'লে বস্তু হোৱা নাই। যদি গোট খাই আছে তেতিয়াহ'লে গম পাব যে জাম হৈ গ'লে, ৰেডি হৈ গ'ল আমাৰ জাম। আৰু এতিয়া মোৰ জামটো ৰেডি হৈ গ'ল। আৰু জামখিনি ৰেডি হৈ যোৱাৰ লগে লগে মই জামখিনি বেলেগ এটা পাত্ৰত কাঢ়ি ল'ম। কিহৰ কাৰণে, মই আকৌ আচাৰ বনাব লাগিব, সেইকাৰণে মই বেলেগ এটা চৰিয়াতে মই কাঢ়ি ল'লোঁ। আৰু এতিয়া মই আচাৰৰ কাৰণে আকৌ যোগাৰ কৰি ল'লোঁ। আৰু এতিয়া ৰ'দত শুকুৱাই থোৱা মই টেঙামৰা গুটিখিনি লৈ আহিলোঁ। আহি পেলাই এতিয়া মই কেৰাহী পাতি দিলোঁ। আৰু এতিয়া ইয়াতে মই আচাৰ বনাম। আৰু এতিয়া মই আচাৰৰ কাৰণে কেৰাহী বহাই ল'লোঁ। কেৰাহীটোত এতিয়া মই গৰম হৈ গ'ল, আৰু ইয়াতে মই দি দিম তেলটো মানে আপোনালোকে হিচাপত দিব, আৰু যিমানখিনি বস্তুৰ ওপৰত হওক আচাৰটো বনোৱা, সেইটো হিচাপত আপোনালোকে তেলটো দিব। আৰু এতিয়া মই তেল দি দিলোঁ, আৰু তেল গৰম হৈ গ'ল। আৰু মছলাখিনি দেখিছে মই খুন্দনাত খুন্দি ল'লোঁ, বেছিকৈ গুড়ি হ'বলৈ দিয়া নাই, আধা খুন্দাকৈ থৈছোঁ। আধা খুন্দাকৈ থ'লে বেছি ভাল লাগে খাই। আপোনালোকে কেনেকৈ দিলে ভাল পায় মই এইটো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। আৰু মই এতিয়া তেল গৰম হৈ গ'ল, আৰু ইয়াতে মই টেঙামৰা গুটিখিনি দি দিলোঁ। দি অলপ সময় মই ইয়াত সিজিবলৈ দিব লাগিব। এয়া দেখিছে তেলত ধুনীয়াকৈ ইয়াত দি দিলোঁ। আৰু ইয়াতে মই নিমখ জোখমতে দি দিছোঁ, সোৱাদ অনুসৰি যিমানখিনি সামগ্ৰী, সেইখিনি সামগ্ৰী জোখাৰে মই নিমখ দি দিছোঁ। আপোনালোকে এনেকৈ দি দিব। আৰু এয়া দেখিছে মছলাখিনিও লগতে দি দিছোঁ। মছলাখিনি দি দিয়াৰ পাছতে বেছি সময় ভাজিব নালাগে, কিয় বেছি সময় ভাজি দিলে যদি অলপ বেছি দেৰি হৈ যায়, তলত অকণমান ডেৰা নিচিনা হৈ গ'লে খাবলৈ বস্তুটো বেয়া হৈ যায়। আৰু সেইকাৰণে মছলাটো মই দিয়াৰ পাছতে বেছি সময় মই ভজা নাই। এয়া মোৰ হৈ গ'ল, মই এতিয়া কাঢ়ি দিম। মানে মই এতিয়া কেৰাহীতে থৈ দিম ঠাণ্ডা হ'বলৈ। আৰু এতিয়া দেখিছে কি ধুনীয়া কালাৰ এটা হৈ গৈছে। আৰু এতিয়া এইফালে মোৰ জাম আৰু আচাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া জামখিনি মানে চৰিয়াটোত কাঢ়ি থোৱা অকণমান গৰম হৈয়ে আছে, আৰু গৰমে গৰমে বৈয়ামত ভৰাব লাগে, নহ'লে গৰমে গৰমে নভৰালে বস্তু যেতিয়া ডাঠ হৈ যায়, ঠাণ্ডা হৈ গ'লে মানে বস্তুটো ভৰাবলৈ অকণ অসুবিধা হ'ব, ডাঠ হৈ গ'লে। সেইকাৰণে গৰম হৈ থাকোঁতে গৰমে গৰমে বৈয়ামত ভৰাই দিম। আৰু মই এতিয়া গৰমে গৰমে বৈয়ামত ভৰাই দিছোঁ। আৰু এইটো ঘিউ বৈয়াম, আৰু মোৰ এতিয়া এইটো অকণ ডাঙৰ, আৰু এইটো সৰু, আৰু আচাৰ দেখিছে কিমানখিনি হৈ গ'ল। আৰু মোৰ এতিয়া জাম আৰু আচাৰ ৰেডি হৈ গ'ল। আৰু এনেধৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো যদি চাই মোৰ ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈও এনেধৰণৰ ভিডিঅ'
লৈ আহিব পাৰোঁ। তাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই।